সেইকাৰণে ৰাইজে এইবাৰ স্থিৰ কৰি ৰৈছে যে বিজেপিক ভোট দিব, UPPLক ভোট দিব আৰু অগপক ভোট দিব আৰু এটা সুস্থ আৰু সবল চৰকাৰ অসমত আনিব। আচ্ছা, আপুনি দিল্লীত বিক্ৰী কৰা বুলি কৈছে বড়ো জাতি হাগ্ৰামা মহিলাৰ জাতিটো দিল্লীত বিক্ৰী হয় বুলি আপোনালোকে জানে জানো? জাতি ক'ত বিক্ৰী হৈছে? জাতি বিক্ৰী কৰাটো হাগ্ৰামাই কৰিছে। জাতি অকল দিল্লীত নহয়, তেখেতে দিল্লীৰ পৰা আদি কৰি চবতো বিক্ৰী কৰিছে। গতিকে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ 17 বছৰত দেখিবলৈ পাইছে। 2300 কোটিৰ ঋণ আমাৰ মূৰত হাগ্ৰামাই জাপি দিছে, হোটেল বনাইছে, প্ৰেছাৰ মেচিন বনাইছে, দুনিয়াৰ বেপাৰ কৰিছে। হাগ্ৰামা মহিলাই ৰাজনীতিৰ নামত সমাজ সেৱা কৰা নাই, সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে একো কৰা নাই, কোনো জাতি জনগোষ্ঠীৰ নিৰাপত্তা শান্তি দিয়াৰ কাৰণে একো কৰা নাই। হাগ্ৰামা মহিলাই ৰাজনীতি কৰি পেলাই একমাত্ৰ নিজৰ কাৰণে বেপাৰ কৰিছে। সংখ্যালঘু হাগ্ৰামাই ঠগাইছে, সংখ্যালঘুক AUDF ঠগাইছে, সংখ্যালঘুক কংগ্ৰেছে ঠগাইছে। ইয়াৰ পিছত যদি সংখ্যালঘুৱে আৰু তেখেতক ভোট দিয়ে, তেতিয়াতো আমি ৰাজনীতিটো বুজি নাপাওঁ আৰু কি ৰাজনীতি। আচ্ছা, নিউজ পেপাৰৰ বিজ্ঞাপনত লৈ পেলাই চৰ্চা হৈছে বিজেপি এটা BJP जिंदाबाद 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 BSP जिंदाबाद 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 AJP जिंदाबाद 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 भारत माता की भारत माता की वंदे वंदे भारत माता की भारत माता की भारत माता की आपके प्रतिज्ञा हानि भरोसा ज्ञापन करूँ आज हमारे बासुगांव शहर जी पदयात्रा अनुष्ठित हब সেই পদযাত্রার আমার মাজত উপস্থিত হয়েছেহি আমার সকলের প্রিয় তথা বিরোধী নেতা বিটিআরের মুখ্য কার্যবাহী সদস্য
শ্রীযুত প্রমোদ বড় ডাঙরিয়া আমার বাবদ উপস্থিত আছে ভিডিআর কার্যবাহী সদস্য তথা সকলের প্রিয় অরূপ কুমার দে ডাঙরিয়া আমার বাবদ উপস্থিত আছে ভারতীয় জনতা পার্টি চিরাং জেলার খণ্ডলীয় সভাপতি বিপ্লব দেবনাথ ডাঙরিয়া উপস্থিত আছে ইউপিপিএল দলের জেনারেল সেক্রেটারি মালদীপ ব্রহ্ম হাজার ডাঙরিয়া 13 নং চিরাং সমষ্টির প্রাক্তন এমসিএলএ রবীন বসুমতারি ডাঙরিয়া ইউপিপিএল দলের সেন্ট্রাল এক্সিকিউটিভ এক্স সেক্রেটারি খগেন ডেগা ডাঙরিয়া সেন্ট্রাল অর্গানাইজিং সেক্রেটারি খগেন ঘোষ ডাঙরিয়া তার মধ্যে এটা বিশেষ ঘোষণা আমার মঞ্চত যিসকল চেয়াৰত আছে এইখিনি বহি আমি আটাইকে অনুৰোধ জনাইছো মঞ্চৰ পৰা চাইডত এইফালে আহা লাগে যিসকল ব্যক্তিয়ে চেয়াৰত আছে বাকী যিখিনি আমাৰ কাৰ্যকৰ্তা আছে সিহঁতক অনুৰোধ জনাইছো আপোনালোকে চেয়াৰৰ পৰা এই চাইডত আহক বিনম্ৰতে অনুৰোধ জনাইছো চেয়াৰৰ ব্যক্তিসকলৰ বাবে যিসকল আছে চাইডত আহি এতিয়া আমি আমার সকলের প্রিয় নেতা প্রমোদ বড় ডাঙরিয়া সম্বর্ধনা জ্ঞাপন করিম সম্বর্ধনা জ্ঞাপন করিব ভারতীয় জনতা পার্টি চিরাং জেলার সম্মানীয় সভাপতি বিপ্লব দেবনাথ ডাঙরিয়া এয়া সম্বোধনা জ্ঞাপন কৰিছো প্ৰমোদ বড় ডাঙরিয়া এতিয়া আমি সম্বোধনা জ্ঞাপন কৰিম আৰু এজন প্ৰিয় নেতা সকলোৰে প্ৰিয় অৰূপ কুমাৰ দে ডাঙরিয়া তেখেতক সম্বোধনা জ্ঞাপন কৰিব আমাৰ জিলাৰ উপসভাপতি বিশ্বজিৎ বৰ্মন ডাঙরিয়া এতিয়া আমি সম্বোধনা জ্ঞাপন কৰিম ইউপিপিএল জেনারেল সেক্রেটারি মালদীপ ব্রহ্ম হাজুয়ারি দলক তেখেতক সম্বোধনা জ্ঞাপন কৰিব অৰূপ বসুমতাৰী ডাঙরিয়া 13 নং চিৰাং মণ্ডলৰ সম্মানীয় সভাপতি এতিয়া আমি সম্বোধনা জ্ঞাপন কৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলাৰ সম্মানীয় সভাপতি বিপ্লব দেবনাথ ডাঙরিয়া তেখেতক সম্বোধনা দিয়াৰ বাবে অনুৰোধ জনাইছো এতিয়া আমি সম্বোধনা জ্ঞাপন কৰিম 13 নং চিৰাং সমষ্টিৰ প্ৰাক্তন এমচিএলএ তথা নিৰ্বাচনী 13 নং চিৰাং 31 নম্বর সিটি বিধানসভা স্টিয়ারিং কমিটির সম্মানীয় চেয়ারম্যান রবীন বসুমতাৰী ডাঙরিয়া তেখেতক সম্বোধনা জ্ঞাপন কৰাৰ অনুৰোধ জনাইছো আমি এইবাৰ সম্বোধনা জ্ঞাপন কৰিম এজিপি দলৰ চেন্ট্ৰেল এক্সিকিউটিভ মেম্বাৰ পবিত্ৰ কুমাৰ ৰায় ডাঙরিয়া তেখেতক সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো আমি এইবাৰ সম্বোধনা জ্ঞাপন কৰিম অসম গণ পৰিষদৰ চিৰাং জিলাৰ সম্পাদক খগেন দাস ডাঙরিয়া তেখেতক আমি সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো এইবাৰ আমি সম্বোধনা জ্ঞাপন কৰিম ইউপিপিএলৰ চেন্ট্ৰেল এক্সিকিউটিভ সেক্রেটারি খগেন ডেগা তেখেতক সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো এতিয়া আমি সম্বোধনা জ্ঞাপন কৰিম সেন্ট্রাল অর্গানাইজিং সেক্রেটারি খগেন বৈশ্য ইউপিপিএল দলের
অৰ্গেনাইজিং ছেক্ৰেটাৰী খগেন বৈশ্য ডাঙৰীয়া। এয়া আমাৰ মাজত উপস্থিত হৈছেহি সকলোৰে প্ৰিয় তথা আমাৰ 31 নং সিদ্ধি বিধানসভাৰ সন্মানীয় আমাৰ প্ৰাৰ্থী বিজেপি এজিপি চিএছপি ইউপিপিএল দলৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত কুমাৰ বসুমতাৰী। তেখেতক আমি এই সভাত আদৰণি জনাইছো। লগতে সম্বৰ্ধনা জ্ঞাপন এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিম জিএছপি দলৰ জেনেৰেল ছেক্ৰেটাৰী দিলীপ শৰণীয়া। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো। এয়া আমাৰ দিলীপ শৰণীয়া ডাঙৰীয়া জিএছপি দলৰ জেনেৰেল ছেক্ৰেটাৰী। এছচি বড়ো সম্পাদীয় চেয়াৰমেন নাৰায়ণ মজুমদাৰ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো। এয়া এছচি বড়ো চেয়াৰমেন নাৰায়ণ মজুমদাৰ ডাঙৰীয়া। এইখিনিতে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতে আমি স্থগিত ৰাখিছো। এতিয়া আমাৰ মাজত এতিয়া আমাৰ মাজত ভাষণ প্ৰদান কৰিব শ্ৰদ্ধাৰ আমাৰ সকলোৰে প্ৰিয় অৰূপ কুমাৰ দে ডাঙৰীয়া। তেখেতক ভাষণ প্ৰদানৰ কাৰণে অনুৰোধ জনাইছো। নমস্কাৰ খুলুমবাই। আজি ইমান ধুনীয়া এটা পবিত্ৰ দিন 28 তাৰিখ, আজি দোল পূৰ্ণিমা। আমি সকলে ইয়াতে সমবেত হৈছো। আজি এই সভাত উপস্থিত আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুক্ত প্ৰমোদ বৰা ডাঙৰীয়া মহোদয়, লগতে উপস্থিত আমাৰ ইউপিপিএলৰ জেনেৰেল ছেক্ৰেটাৰী মহোদয়, আমাৰ এবিপিৰ কাৰ্যকৰ্তাসকল, ইউপিপিএলৰ কাৰ্যকৰ্তাসকল আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকল, মঞ্চত উপস্থিত সকলো ব্যক্তিসকলক আৰু ইয়াতে উপস্থিত হোৱা বাৰ্ষিকৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি আজি এই শুভ দিনত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। কথাটো হ'ল, মই বেছি দীঘলীয়া ভাষণ নাৰাখো, মই অলপমান কম। তাৰপাছত আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ ছাৰ আপোনালোকৰ ওচৰত বক্তব্য দাঙি ধৰিব। মই বিটিআৰৰ কাৰ্যবাহী সদস্য হিচাপে মই এটা কথা ক'ব পাৰো, আজি আপোনালোকৰ ওচৰত মই এছুৰ কৰিব পাৰো, নিশ্চিত কৰিব পাৰো, মই বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, মোৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। কিন্তু আমি যদি এটা জিনিস চাবলৈ যাওঁ, 15টা বছৰ বিপিএফে ইয়াতে চৰকাৰ চলাইছিল। বিপিএফে চৰকাৰ চলাইছিল 15টা বছৰ ব্ৰিটিছৰ ভিতৰত 2005ৰ পৰা 2020লৈকে ব্ৰিটিছৰ বিপিএফ চৰকাৰে শাসন চলাইছিল। কিন্তু বিপিএফ চৰকাৰ শাসন চলাকালীন আপোনালোকে চাব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিমান জাতি জনগোষ্ঠীৰ মানুহ এই বিটিআৰ অঞ্চলত বসবাস কৰি আছে,